এটা কাম কৰিব লাগিব। কেনেকুৱা কাম কৰিম বুলি ভাবিছা বা? মই ইফালে ৰাস্তা দি আহি থাকোঁতে এটা বস্তু দেখা পালোঁ। ৰমেনদাৰ দেখোন বাৰীত কঁঠালকেইটা পকি আছে। কিবা কৰিব পৰা যায় নেকি ৰাতিত? ৰাতিলৈকে কিবা এটা মানে ৰাতি কৰিম দে আৰু সেইটো আৰু ক'ব লাগে নেকি? ৰাতিয়ে কৰিব লাগিব। বহুত দিনটো আমি যাবাও হোৱা নাই। ৰাতি এপাক মই যাম। এই মজাটো কিন্তু বহুত দিন লোৱা হোৱা নাই। এইবাৰ ল'ব লাগিব। ধুনীয়াকে আজি ৰাতি যাওঁতে বঢ়িয়াকে এটা দাঙি লৈ গেলি হ'ল কথা। বঢ়িয়া পকি আছে, মই চাইছো। পুৰা পকি আছে, মই দেখা পাইছো। মই মানে মোৰ খাব ইচ্ছা নাই, কিন্তু তই যদি কৈছা তেতিয়াহ'লে যাবাই লাগিব। নাই মই আজি চাইছো ধুনীয়া পকি আছে। কিন্তু এটা কথা ভয় লাগে, ৰমেন দা আহি ঘৰতে থাকে নহয়। হ'ব দে, চাম নহয়, মই আছো, কি টেনচন ল'ব লাগে? মই থাকালৈকে একো টেনচন নাই দে। টেনচন বাৰু লোৱা নাই, কিন্তু সেইবাৰৰ নিচিনাকে নাফাচিলে হ'ল আৰু। নাই এইবাৰ পুৰা চিৰিয়াছ পুৰা। ঠিক আছে, এতিয়া আমি পিছলৈ যাওঁতে আমি চাই যাম দে, কোনটো মিলাই লৈ যাম একেবাৰে ৰাতি পটককে যাব পাৰো, সেইটোৱে ক'ব লাগে। হ'ব দে, ৰাতি লৈ যাব পিছলি যাওঁ। যাবি নেকি? একবাৰ চায়ে যাওঁ। মই যে কৈছিলো কি ধুনীয়াকে লাগি কিন্তু টানকে ক'ব নোৱাৰা কি আছে বহুত টানকে নহয়, লাহে লাহে আকৌ ৰাতি গম পাম না। আমি যে উপস্থিত পাৰ হ'ম নে তলেদি পাৰ হ'ব? পকি আছে দেখা ওপৰ দিয়ে যাম বা চাইডেদি যাম। ৰাতি দেখা নাপাওঁ, ৰাতি আন্ধাৰেদি আমি যাব লাগিব না। দৰ্জা দি যাম না, দৰ্জা দি পুৰা গম পাই হ'ব ওপৰ দি যাম। কি হৈছে হৈ যাব। পকাটো নিম নেকি? পকাটো ভাত হৈছে না? বাবা ইমান গৰম, কেনেকে থাকবো মানুহ? গেছৰ পাত এটাও লোৱা নাই। মহে কামুৰিছে বেছি। কেনেকে হ'ব? টাইম হ'ল, এতিয়া গেছৰ পাত এটা ল'বি কেনেকে হ'ব? কি কৰিবি? তাতকৈ মহে ডাঙৰে যায়। এতিয়া ঘৰত থাকিব নোৱাৰা।
ক'ত কথা কেলে ৰাতিপুৱা বাৰু কিবা এটা ব্যৱস্থা কৰিব লাগিব এখন দি লৈ ভাতটো খাই সোমাই যাব যায় আহিলে কিবা কৰি ৰোহিত বা ক'ত থাকিল নেকি আমি আকৌ সুধো নহয় কি ঘৰত থাকিল নকবাও নহ'ল কি কৰিবি আৰু নালা নেকি কৰিলোঁ কিন্তু মোৰ ঘৰত কৈছে কঁঠাল চৌকা জল খাইছোঁ কঁঠাল নাখালে কি হ'ল হয় খাবাহে মন গ'লে সি বোলে আকৌ জিভাত পাৰে চৌ কৰবা আহি পেলাই কেতিয়া আহিছোঁ সি বোলে পাৰে কিন্তু নহয় মই কিবাকেহে পলাইছো পেলাই ভাই আল্লাহ মোক মোক নাচাই কিবা প্ৰথম তই মোক কৈছিলি নে সি থকা বুলি মাত দিয়া নাই মোক মই মাত দিবা টাইম দেখিছা মই ওপৰত আছো তই ক'ব লাগে মাতি চিটিকেইটা আহিছে মই দেখা পাইছো হঠাৎ পটকে পলাইছো মই তাতে নাম্বাৰ পৰা নাই সি আছে ওপৰত তাৰপিছত ওপৰত আছো বুঢ়া মানুহ ওপৰত উঠি যাব লাগে তই তলত কি কিয় নামছা দেখা পালা নহয় এতিয়া কি হ'ব তই ভয় নকৰিবি যি হ'ল এতিয়া আমি ঘৰত যাওঁ যেতিয়া ঘৰত গম পাবা নেকি ঘৰত গম পালে আমাৰ কি ঠিক পালি কি কৰিছা ক'তো যোৱা নাই কথা আছে নাই কেতিয়া আহিব কেতিয়া আহিছিলে আহিব অলপমান দেৰি হ'ল এতিয়া আহিব টাইম হৈছে টিউশ্যন টাইম শেষ হৈছে টাইম শেষ হ'লে আহিব আহি আছে ইমান দেৰি হ'ল যে মই বহুত টাইমে ৰখিলোঁ সেইখন লচোন ঘৰতে পৰিছে কি ৰচোন এটা বস্তু আছে কথা পাতি কবিতা আহত পালি এইখিনি জেগাতে মাছ থকা লাগে দেখোন এতিয়াই বম দে যি হয় হ'ব
পাইছা নাই? মাছ আছে মোনাত আছে কেইটামান পাইছো বাৰু। কি মাছ পাইছা? চাচোন ক'লাই এই লেতেৰা না এইখিনি জেগা অলপ ক'লা ক'লা জেগা। কিন্তু এটা কথা এই মাছকেইটা খাই ভাল লাগে তেলত ফ্ৰাই কৰি। সেই তামাম ভাল লাগে, কিন্তু মানুহে খাব অলপ টান পায় লেতেৰাৰ কাৰণে, কিন্তু খাই ভাল লাগে। ভালে লাগে। মই মাজে মাজে আহি থাকো না। কিবা এই পইচা আছে নেকি তোৰ 10 টকামান? পইচাটো ভাই মোৰ লগতো নাই যা। শিখৰ এটা খাব পোৱা নাই, একদম মাথা টিং টিঙি আছে মোৰ। শিখৰ সেইটোৱে হ'লা এতিয়া পইচা মোৰ লগতো নাই, মোৰ তাতো নাই। এনেকৈ বহি পাই পেলাই কেইটামান মাছ পালি বেছি দিব পাৰিলো হয়। তাকেতো এতিয়া ভালকে মাছ পোৱা নাই না, মাছ এতিয়া ডাঙৰ হোৱাই নাই নহয়। আৰু দেখোন কিবা এটা কৰিব পাৰি নেকি? হাতো ডাঙৰে আহিছিল, শিখৰ খাব পাৰিলো হয়। বেছি পালে তই নামি জানা লৈ ধৰি পেলাই মনে মনে। মই বৰশী বাই আছো, কেনেকৈ যাম? তই কিবা এটা কৰ। ৰবিচোন তই মোনাটো ধৰিবি, মই মোনা ধৰিছো, তই যা। আছে দাম পোৱা যাব, দাম পোৱা যাব না, ভাল দাম পোৱা যাব। শিখৰৰ পইচা ওলাই গেল, 1.5 কিলো মান হ'ব, হৈ যাব। ওজন আছে না ডাঙৰ হাঁহ। এতিয়া কোনোবা পালি বেপাৰী পালি ভালেছিল, বেছি দিব পাৰিলে হয়। কোনোবা ভাল মানুহ এতিয়াতো ইয়াকো এইটো ভাষা হয়, ঘৰকো লৈ যাব নোৱাৰা নহয়। ঘৰত লৈ গ'লে ধৰা পৰিব, এতে ক্লিয়াৰ কৰি দিম, এতে বেচিব লাগিব। এতিয়া কাৰ বা হাঁহ কিন্তু ধৰা পৰিলি দেই ভাই। মনে মনে থাক না তই, এই মাল এতিয়া মোটাৰ আছে, এতিয়া মোৰ বস্তুৱে। আমি এতিয়া কষ্ট কৰি ধৰি লৈ আহিলো, এতিয়া তোৰ হাঁহ হ'ল। আমাৰ না, আমাৰ দুটাৰ মানে দুটাৰ বুলি ক'ব লাগিব আকৌ, একেলাই আকৌ তোৰ বুলি ক'লে মানে বেলেগ মানুহ আহিলে কাৰ হাঁহ? মোৰ হাঁহ। দাদা ৰচোন অলপ, হাঁহ এটা আহিছিল, লাগিব নেকি? চাওঁ লোকেল হাঁহ। কিমানমান দাম? 50 টকা এটা দিবি, লৈ যা। 20 টকাত দিবি। 20 টকাত ইমান ডাঙৰ হাঁহ এটা কেনেকৈ দিবি চাইছোন। কিমান ওজন আছে দাঙিছা, ধুনীয়া হাঁহ। কি হ'ল, কি চিন্তা কৰি আছা? নাই একো চিন্তা কৰা নাই, লৈ যা। 50 টকা এটা দিবি, লৈ যা। 20 টকা এটা দি, 20 টকা এটা। 20 টকাত ইমান ডাঙৰ হাঁহ এটা, সৰু হাঁহ, ঘৰত নহ'লে গালি পাৰিব। ওজন কিমানমান আছে? ওজনটো চাওঁ, ওজনটো নিজে চাই লৈছোঁ। দাঙি লৈ যাব নোৱাৰিবি ইতেই চাইকেলত। 30 টকা লাগে, কি কৰিবি? বহুতো ৰখি থাকিবতো নৰা। দি 30 টকা মোক দিয়ে পইচাটো, মই আনিছোঁ।
ভালে হৈছে এনেকুৱা কাম মাজে মাজে কৰি দিব লাগে সদায় এটলিষ্ট চান্স নাপা না নাই নাই মাজে মাজে সদায় তোমাৰ এতিয়া মোক ধৰা পুতলি কি হ'ব শ্ব' কৰি আনি খোৱাটো খাবই আৰু কিয় ধৰা পৰিব ইমান সহজ নহয় ধৰা পোৱাটো কিন্তু একবাৰ ধৰা পৰিবই কৰিবা যদি ধৰা কৰিব লাগে কি হ'ব আজিকালি সেইবিলাক এইবিলাক মনত থাকিলেহে বেয়া বিচাৰ আজি আমাৰ হাঁহ এটা চুৰ কৰিলা কৈ কৰে এই এৰি দিছিলে ৰাতিপুৱাই বৰ মস্ত হাঁহ আহিছে এবাৰ চুৰ কৰিলে এইটো মোৰো সিদিনাখনে ৰাতি কঁঠাল চুৰ কৰিছে কেইটামান বাজিল মই নাচালোঁ ভালকৈ কঁঠাল চুৰ কৰিছে মই ধৰিছিলোঁহে কিন্তু ৰাতি আন্ধাৰ হ'ল না দিগদাৰ হৈছিল ধৰি ৰাখিব নোৱাৰিলোঁ এইকেইটা চোৰে হ'ব এইকেইটাই হ'ব এইকেইটাই সেইটো ভালকৈ বিচাৰিব লাগে মস্ত হাঁহ আহিছিলে 50 টকা মানত বেচিছে বহুত ডাঙৰ হাঁহ আহিছিলে অঁ শুনা পাইছা নে কি কৈ আছে ক'বই সিহঁতে নিজৰ হাঁহ হৰিছে কিয় নক'ব নহয় নহয় আমিতো হাঁহ কৰি আমি 50 টকাত বেচা নাই ন আমি 30 টকাত দিছোঁ 50 টকা বুলি কিয় ক'বই সিহঁতে ভাবছি সেইটো 50 টকাত পাম বুলি নাই 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 মই কৈ দিওঁ নাই মাথা বেয়া হৈছে নকবি ধৰা পৰি মৰিম দেখোন দুইটাই নাই নাই ধৰা পৰিলেতো কিয় ক'ব বেলেগ নাই থাকি ক'বই নিজৰ হাঁহ হৰিছে কিমান পাব কিমান নাপাব সিহঁতে জানে ডাঙৰ হ'লেতো আমি 30 টকাতে বেচিছোঁ তাতকেতো ওপৰত সেইটো বেচা আমিহে গম পাওঁ সিহঁতে গম নাপায় নহয় কিয় ক'ব নাই 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 মই কৈ দিওঁ এই মাথা বেয়া হৈছে তাই আমি ইফালে থাকিলেতো বেছি হেৰি হ'ব কি কৈছিল তাতে নেক্সট টাইম আৰু এই লগত আৰু কথা পতা মই দেখা নাপাওঁ এতিয়া আৰু তই এইখিনি বুজি ল'বি কি ক'ব খুজিছোঁ মই বুজি ল'বি আৰু যদি নেক্সট টাইম তাৰমানে এই লগত আৰু কথা পতা মই যদি দেখা নাপাওঁ মই আগত দেখা নাপাওঁ বুজিছানে এইখিনি বুজি ল'বি বুজিছিলো বেলেগ হয়ে আজি দেখাই লৈছোঁ ইমান খাওঁ বুলি তোৰ প্ৰতি কিমান মৰম আছে দিছানে যাওঁ বল বেলেগ খং দেখা পালো দেখোন আজি তোকতো আগে পিছে এনেকুৱা খং কোনোদিন দেখা নাই খংটো উঠবে ভাই তাই সদায় মোৰ তাইৰ লগত কোনোবাই কথা পাতিবি মোৰ কিন্তু বেলেগ এটা খং উঠে তাই সদায় মোৰ তাই মোৰ হৈ থাকিব লাগিব আৰু বেলেগৰ যাতে নহয় কেনে তামাম পাইছিলো তামাম পাবই আৰু পাব আমাক পোৱা নাই আজি আবেলি আলিমূৰত মাতি দিম কিবা অলপ কথা ক'ব লগা কি কৈছি কবিতা মই তাত তোমাক কথা এটা কম কম বুলি পেলাই বহুত দিন ধৰি ভাবি আছিলোঁ কিন্তু ক'ব সাহস কৰা নাই আৰু এতিয়া ওচৰত পায়ো মই মোৰ মুখেদি মানে ক'বৰ কাৰণে সাহস নাই সেইকাৰণে মই কাণত লিখি আনিছোঁ ভালকৈ পঢ়ি চাবি সি আলোচ্য পাম বুলি আশা কৰিছোঁ আৰু
আনকি কথা এটা কওঁ মোৰ ঘৰৰ পৰা বিয়া ঠিক কৰিছে আৰু কিবা এটা কয় কিবা এটা কৰিবতো লাগবই এই বিষয়ে কথা পাতি আছো বাৰু তুমি এইটো কোৱা কি কৈছে কথা এটা মন মাৰি বহি আছে কবিতা আছে কেতিয়া কি অলপ আগত কি ক'লা তাই বোলে বিয়া দিম ঘৰতো বিয়া দি কৰিছে আৰু তাইক ক'লা এতিয়া মোৰ হাততো ইমান পইচা পাতি নাই কি কৰা যায় তাকে চিন্তা কৰিছে দুইটা বহুত ভাল পাওঁ ন সেইটোৱে এটাই এটা কৰি কওঁ ন সেইটো অসম্ভৱ কথা যি হ'ল হ'ল পলাই লৈ যা সেইটোৱে ক'ব তাতকৈ আৰু লাগিব বেছি তাতে বেলেগ আৰু উপায় নাই সেইটোৱে ক'ব লাগিব আজি লৈয়ে যা ঠিক আছে হ'ব দে আজি লৈ যাম কিন্তু মনটো মোৰ ভাল নাই কিন্তু কি বা হয় কি নহয় পাছত বাৰু কি হয় আমি চাই ল'ম পইচা কি কৰা যায় এতিয়া পইচা পাতিও নাই আহিলোহে ল'বলৈ কিবা এটাতো কৰিবই লাগিব সেইকাৰণেতো আহিয়ে আছো আজি যোৱাকালিৰ পৰা আহিয়ে আছো এতিয়ালৈকে কোনো লাইন নাই যদি তহঁতৰ ঘৰৰ মানুহটো বিচাৰি আছে আমি ক'লে আহা যদি সিহঁতে আহি কিনে মোক মাৰে বা আমাৰ দুটা বেলেগ বেলেগ কৰিলে তেতিয়া কি হ'ব মানে তোৰ বাহিৰে মোৰ কোনো নাই তই যি মানে তোক মই কেতিয়াও এৰি নাযাওঁ যি হ'লেও হওক এনেকুৱা পৰিস্থিতি নহওক কিয় মই তোক কেতিয়াও এৰি নাযাওঁ সেইটোৱে বিচাৰোঁ এতিয়া লাইন নাই কিবা এটাতো হ'ব সোনকালে কৰ আকৌ কবিতা কবিতা চিনি পাওঁ কিন্তু হেৰি পলাই গৈছ ন কালিৰ পৰা আপোনাৰ চিনি পাওঁ ল'ৰাটো চিনি পাওঁ ৰকচোন আমি ডাক্তৰ আছে আজি ল'ৰা ছোৱালী দুটা দেখা দেখি জানা মই দেখা নাই Bol, bol, bol. Hola, hola. Kita guys. Moli boy. Wait, wait. Kuna manda to? Kuna manda? Gari. Trời ơi, tôi chứ anh có con gì đấy, rồi. নমস্কাৰ বন্ধুসকল আমি বহুত কষ্টৰে এই ভিডিঅ'টো আমি বনালোঁ এই ভিডিঅ'টোত যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰিব আৰু
আগলৈ যাতে আমি ভাল ভাল ভিডিঅ' দিব পাৰোঁ আপোনালোকৰ আগত। আৰু লগতে লাইক ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। শ্বেয়াৰ কৰি দিব।